সুপ্ৰভাত স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আপোনালোক সকলোৰে আজিৰ দিনটো শুভ হওক। আহক কেইটামান মহৎ লোকৰ বাণীৰে আজিৰ দিনটো আৰম্ভ কৰোঁ। মানুহক ঘৃণা কৰাটো সহজ কথা, কিন্তু মানুহক ভাল পাবলৈ চেষ্টা কৰাটো কঠিন কাম। যিজনে ঈশ্বৰক মনত ৰাখে আৰু সৎ পথত থাকি কৰ্ম কৰি যায়, তেওঁৰ আত্মাই ইহকাল পৰকাল দুয়োকালতে চিৰশান্তি লাভ কৰে। নিজকে কেতিয়াও সীমাবদ্ধ নকৰিবা। তোমাৰ মনটোৱে যিমান দূৰলৈ যাব পাৰে, তুমিও সিমান আগবাঢ়িব পাৰা। কেৱল বিশ্বাস কৰিব লাগে যে তুমিও কৰিব পাৰা। সুযোগ আৰু সম্ভাৱনা কেতিয়াও নিজে নিজে সৃষ্টি নহয়। নিজৰ প্ৰচেষ্টাৰেহে সুযোগ বা সম্ভাৱনা সৃষ্টি কৰিব লগা হয়। এটা কথা মনত ৰাখিবা, তুমি কি বা তোমাৰ কি আছে তাৰ ওপৰত তোমাৰ সুখ নিৰ্ভৰ নকৰে। তোমাৰ সুখ নিৰ্ভৰ কৰে তুমি কি চিন্তা কৰা তাৰ ওপৰতহে। সেইজনেই প্ৰকৃত সাহসী, যিজনে নিজৰ ব্যৰ্থতাৰ কথা অকপতে স্বীকাৰ কৰিব পাৰে আৰু ব্যৰ্থতাৰ শিক্ষাৰে সফলতাৰ পথত বাট বুলিব পাৰে। যিজন ব্যক্তিয়ে জীৱনত এবাৰো ভুল কৰা নাই, ইয়াৰ অৰ্থ হ'ল যে তেওঁ শিকিবলৈ কোনো চেষ্টা কৰা নাই। তুমি যদি প্ৰকৃততেই নিজৰ চৰিত্ৰ গঢ়ি জীৱনত সফলতা লাভ কৰিব বিচাৰিছা, তেন্তে দুটা কথাৰ বিচাৰ তুমি সদায় কৰিবা। সেয়া হ'ল কোনবোৰ কাম তোমাৰ সাধ্যৰ ভিতৰত আৰু কোনবোৰ তোমাৰ সাধ্যৰ অতীত। যিসকল মানুহৰ হাতত থাকে প্ৰচুৰ সময়, তেওঁলোকে কাম কৰিবলৈ কাহানিও সময় নাপায়। অথচ যিসকল সদায় কামতেই ব্যস্ত হৈ থাকে, তেওঁলোকৰ কিন্তু নতুন নতুন কাম কৰিবলৈ সময়ৰ অভাৱ নহয়। পাৰিম বুলি যিজনে বিশ্বাস কৰে, তেওঁৱেই জয়লাভ কৰিব পাৰে।